হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। বন্ধুসকল, আমি আছাম হিষ্ট্ৰীৰ এটা ছিৰিজৰ আৰম্ভণি কৰিছিলোঁ, যাৰ আজি ৩ নম্বৰ ক্লাছ হয়। এই ছিৰিজত আমি আছাম হিষ্ট্ৰীৰ গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহ আলোচনা কৰাৰ লগে লগে কনচেপ্টসমূহ আমি আলোচনা কৰি গৈছোঁ। যদি তোমালোকে আগৰ দুটা ক্লাছ নাই চোৱা, ডেছক্ৰিপশ্যনত আগৰ ক্লাছৰ লিংক দিয়া আছে। মই ৰিকুৱেষ্ট কৰিছোঁ আগৰ দুটা ক্লাছখিনি এবাৰ চাই লোৱা, কাৰণ ক্লাছটো আমি চিৰিয়েলকৈ আনিছোঁ। যিসকল মোৰ চেনেলত নতুনকৈ জইন হৈছে তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ। তেন্তে দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ ক্লাছটো। আগৰ দুটা ক্লাছত আমি প্ৰাগৈতিহাসিক যুগৰ ইতিহাস লগতে প্ৰাচীন যুগৰ ইতিহাসৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজিৰ ক্লাছত আমি মধ্যযুগৰ ইতিহাসৰ বিষয়ে আলোচনা কৰিম। আজিৰ প্ৰথমটো কুৱেশ্যন হ'ল, কোন চনত মহম্মদ বিন বখতিয়াৰ খিলজীয়ে কামৰূপত আক্ৰমণ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1206 চনত মহম্মদ বিন বখতিয়াৰ খিলজীয়ে কামৰূপত আক্ৰমণ কৰিছিল। মহম্মদ বিন বখতিয়াৰ খিলজীৰ কামৰূপত আক্ৰমণৰ লগে লগে অসমত মধ্যযুগৰ আৰম্ভণি হৈছিল। মই যিখিনি এক্সপ্লেইন কৰি যাম তোমালোকে নোট কৰিবা, তাৰ কাৰণে পেন পেপাৰ ওচৰত থৈ দিয়া। ইয়াৰ কিছুমান গুৰুত্বপূৰ্ণ পইণ্ট আছে আৰু সেইখিনি চাই লওঁ। কুৱেশ্যন আহিব পাৰে, মহম্মদ বিন বখতিয়াৰ খিলজীয়ে যি সময়ত অসমত আক্ৰমণ কৰিছিল সেই সময়ত দিল্লী চালতানতৰ চুলতান কোন আছিল? উত্তৰ হ'ব কুতুবুদ্দিন আইবেক। এই সময়ত দিল্লী চালতানতৰ চুলতান আছিল কুতুবুদ্দিন আইবেক আৰু তেওঁ দাস বংশৰ প্ৰতিষ্ঠাতা কৰিছিল। তেওঁৰ এই আক্ৰমণৰ বিৱৰণ আমি কানাই বৰশী শিলালিপিৰ পৰা পাওঁ। ইম্পৰ্টেণ্ট হয়, এক্সামত আহি থকা কুৱেশ্যন হয় এইটো। আৰু এই শিলালিপিখন উত্তৰ গুৱাহাটীত অৱস্থিত। ইয়াৰ পৰা দুটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। প্ৰথমটো আহে, বিন বখতিয়াৰ খিলজীৰ অসম আক্ৰমণৰ বিৱৰণ আমি ক'ৰ পৰা পাওঁ? উত্তৰ হ'ব কানাই বৰশী শিলালিপি। আৰু দ্বিতীয়টো হ'ব, তেওঁৰ অসমৰ কামৰূপত যি সময়ত আক্ৰমণ কৰিছিল সেই সময়ত দিল্লী চালতানতৰ চুলতান কোন আছিল? ইম্পৰ্টেণ্ট হয়, নোট কৰি ল'বা। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 2, কোনজন আহোম ৰজাক কোৱা হৈছিল 7 ৰজা মাৰি 1 ৰজা হোৱাৰ ৰজা? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব চুকাফা। ইয়াৰ পৰা আমি আহোম সাম্ৰাজ্যৰ বিষয়ে আলোচনা কৰি যাম। যিহেতু মধ্যযুগত অসমৰ ইতিহাসৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ হ'ল আহোম সাম্ৰাজ্য। ইয়াৰে কিছুমান পইণ্ট আছে, সেইখিনি আমি চাই লওঁ। এক্সামত কুৱেশ্যন সোধে, আহোমসকল ক'ৰ পৰা আহিছিল? চীনৰ মাওলুং প্ৰদেশৰ পৰা আহোমসকল আহিছিল। তেওঁলোকে কোনটো পৰ্বত অতিক্ৰম কৰি আহিছিল? পাটকাই পৰ্বত। আৰু আহোম স্বৰ্গদেউ চুকাফা যেতিয়া অসমলৈ আহিছিল, তেওঁৰ লগত 9000 অনুৰাগী অসমত আহিছিল। ইম্পৰ্টেণ্ট পইণ্ট হয়, নোট কৰি লোৱা। আজিৰ 3 নম্বৰটো কুৱেশ্যন হ'ল, কোন তাৰিখে চুকাফা দিৱস উদযাপন কৰা হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 2 ডিচেম্বৰ। তাৰে কিছুমান পইণ্ট আছে, আমি চাই লওঁ। 1228ৰ 2 ডিচেম্বৰ চুকাফা অসমত প্ৰৱেশ কৰিছিল। তাৰ বাবে 2 ডিচেম্বৰটোক অসম দিৱস বা চুকাফা দিৱস হিচাপে উদযাপন কৰা হয়। 1253ত তেওঁ চৰাইদেউত ৰাজধানী স্থাপন কৰিছিল। 1268ত তেওঁৰ মৃত্যু হৈছিল। ইম্পৰ্টেণ্ট পইণ্ট হয়, এক্সামত আহি থকা কুৱেশ্যন। নেক্সট কুৱেশ্যন, আজিৰ 4 নম্বৰটো কুৱেশ্যন হ'ল, আহোম স্বৰ্গদেউ চুকাফা তলৰ কোনজন ৰজাৰ সমসাময়িক ৰজা আছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এক্সামত বাৰে বাৰে অহা কুৱেশ্যন এইটো হয়। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব বডৌচা। নেক্সট কুৱেশ্যন, আজিৰ 5 নম্বৰটো কুৱেশ্যন হ'ল, কোনজন আহোম স্বৰ্গদেউ বৰগোহাঁই আৰু বুঢ়াগোহাঁই দুটা মন্ত্ৰী পদৰ সৃষ্টি কৰিছিল? অপশ্যন 4টাৰ ভিতৰত
উত্তৰ হ'ব চুকাফা। চুকাফাই দুটা মন্ত্ৰী পদৰ সৃষ্টি কৰিছিল। এটা আছিল বৰগোহাঁই আৰু এটা আছিল বুঢ়াগোহাঁই। কুৱেশ্যন নম্বৰ 6, আহোম সাম্ৰাজ্যৰ দ্বিতীয়জন ৰজা কোন আছিল? যেহেতু এক্সামত ইমান ইজি কুৱেশ্যন নাহে, তাৰ বাবে সুধিব পাৰে আহোম সাম্ৰাজ্যৰ দ্বিতীয়জন ৰজা কোন আছিল? আমি সকলোৱে গম পাওঁ যে আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল চুকাফাই আৰু তেওঁ আছিল আহোম সাম্ৰাজ্যৰ প্ৰথমজন ৰজা। যদি এক্সামত সোধে আহোম সাম্ৰাজ্যৰ দ্বিতীয়জন ৰজা কোন আছিল, তেনেহ'লে উত্তৰ হ'ব চুতেউফা। তেওঁ আছিল আহোম সাম্ৰাজ্যৰ দ্বিতীয়জন স্বৰ্গদেউ। আজিৰ 7 নম্বৰটো কুৱেশ্যন হ'ল, কোনজন আহোম স্বৰ্গদেউৰ শাসনকালত প্ৰথমবাৰ আহোম আৰু কামতাসকলৰ মাজত যুদ্ধ হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব চুকাফাৰ ৰাজত্বকালত পোনপ্ৰথমবাৰ আহোম আৰু কামতাসকলৰ মাজত যুদ্ধ হৈছিল। তাৰ লগত জড়িত কিছুমান পইণ্ট আছে আৰু এইখিনি চাই লওঁ। চুকাফা আছিল আহোমসকলৰ প্ৰথমজন ৰজা যিজনে হিন্দু ৰাণীৰ লগত বিবাহপাশত আবদ্ধ হৈছিল আৰু সেই ৰাণীজনৰ নাম আছিল ৰজনী। ৰজনী আছিল কামতা ৰাজ্যৰ ৰাণী। এক্সামত আহে ৰজনী কোন বংশৰ ৰাণী আছিল? উত্তৰ হ'ব কামতা বংশৰ। ইয়াৰ পৰা দুটা কুৱেশ্যন আহে। প্ৰথমটো কুৱেশ্যন হ'ব, কোনজন আহোম স্বৰ্গদেৱে প্ৰথমবাৰৰ বাবে হিন্দু ৰাণীৰ লগত বিবাহপাশত আবদ্ধ হৈছিল? দ্বিতীয়টো কুৱেশ্যন আহে, ৰজনী কোন বংশৰ ৰাণী আছিল? দুটা কুৱেশ্যন হয়, ইম্পৰ্টেণ্ট হয়, নোট কৰি লোৱা। কুৱেশ্যন নম্বৰ 8, কোনজন আহোম স্বৰ্গদেৱে প্ৰথমবাৰৰ বাবে হিন্দু আচাৰ নীতি গ্ৰহণ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব চুদাংফা। নেক্সট কুৱেশ্যন, আজিৰ 9 নম্বৰটো কুৱেশ্যন হ'ল, তলৰ কোনজনা আহোম স্বৰ্গদেউ শিঙৰি ঘৰত উঠাৰ প্ৰথাৰ আৰম্ভণি কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব চুদাংফা। তাৰ লগত জড়িত কিছুমান পইণ্ট আছে, তাৰ পৰা এক্সামত অহা কুৱেশ্যন হয়। প্ৰথমটো কুৱেশ্যন হয়, কাক বামুণী কোঁৱৰ নামেৰে জনা যায়? চুদাংফাক বামুণী কোঁৱৰ নামেৰে জনা যায়। দ্বিতীয়টো কুৱেশ্যন আহে, আহোম ৰাজ্যৰ ৰাজধানী কোনে দ্বিতীয়বাৰ স্থানান্তৰিত কৰিছিল? চুদাংফাই। আৰম্ভণিত আহোম ৰাজ্যৰ ৰাজধানী আছিল চৰাইদেউ। চুদাংফাই ৰাজধানী চৰাইদেউৰ পৰা চৰগুৱালৈ স্থানান্তৰিত কৰিছিল। এয়া আছিল আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী স্থানান্তৰিত হৈছিল। দ্বিতীয়টো কুৱেশ্যন হ'ব, 3 নম্বৰটো কুৱেশ্যন বনে, তেওঁৰ ৰাজত্বকালত পোনপ্ৰথমবাৰৰ বাবে আহোম আৰু তিপামৰ মাজত ৰণ হৈছিল। এটা কুৱেশ্যন আমি কৰিলোঁ MCQ, ইয়াৰ পৰা 4টা কুৱেশ্যনৰ কুৱেশ্যন এনচাৰ বনিছে, ইম্পৰ্টেণ্ট হয়, নোট কৰি ল'বা। নেক্সট, আজিৰ 10 নম্বৰটো কুৱেশ্যন হ'ল, তলৰ কোনটো উপাধি চুদাংফাই গ্ৰহণ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ৰাজেশ্বৰ চক্ৰৱৰ্তী। আহোম স্বৰ্গদেউ চুদাংফাই ৰাজেশ্বৰ চক্ৰৱৰ্তীৰ উপৰিও মহাৰাজা উপাধি গ্ৰহণ কৰিছিল। কুৱেশ্যন নম্বৰ 11, তলৰ কোনজন ৰজাই আহোম ৰাজধানী দিহিং নৈৰ পাৰত বকতালৈ স্থানান্তৰিত কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব চুহুংমুহুং। তেওঁ আহোম সাম্ৰাজ্যৰ ৰাজধানী তৃতীয়বাৰ সাল সলনি কৰিছিল। আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউ, যি ৰাজধানী আহোম স্বৰ্গদেউ চুকাফাই প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত চুদাংফাই আহোম ৰাজধানী চৰাগুৱালৈ স্থানান্তৰিত কৰিছিল আৰু তৃতীয়বাৰ আহোম সাম্ৰাজ্যৰ ৰাজধানী চুহুংমুহুঙে দিহিং নৈৰ পাৰত বকতালৈ স্থানান্তৰিত কৰিছিল। ৰাজধানী ৰিলেটেড এটা কুৱেশ্যন আহে, ইম্পৰ্টেণ্ট হয়, তো এইখিনি পইণ্ট নোট কৰি ল'ব। আহোম স্বৰ্গদেউ চুহুংমুহুঙৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ পইণ্টসমূহ হ'ল, প্ৰথমটো হ'ল, চুহুংমুহুং আহোম সাম্ৰাজ্যৰ প্ৰথমজন ৰজা যিজনে স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল। এক্সামত কুৱেশ্যন আহে, আহোম সাম্ৰাজ্যৰ কোনজন ৰজাই প্ৰথমবাৰৰ বাবে স্বৰ্গনাৰায়ণ উপাধিটো লৈছিল? উত্তৰ হ'ব চুহুংমুং। দ্বিতীয়টো পইণ্ট হ'ল,
তেওঁক দিহিঙীয়া ৰজা নামেৰেও জনা যায়। এক্সামত কুৱেশ্যন সোধে আহোম সাম্ৰাজ্যৰ কোনজন ৰজাক দিহিঙীয়া ৰজা নামেৰে জনা যায়। আৰু তৃতীয়টো পইণ্ট হ'ল তেওঁ পোনপ্ৰথমে আহোম সাম্ৰাজ্যত লোকপিয়লৰ আৰম্ভণি কৰিছিল। ইয়াৰ লগতে এটা পইণ্ট মই নোট নাই কৰা, সেইটো পইণ্টটো হ'ল চুহুংমুহুঙক অসমৰ নেপোলিয়ান বুলিও জনা যায়। ইম্পৰ্টেণ্ট পইণ্ট হয়, নোট কৰি ল'ব। কুৱেশ্যন নম্বৰ 12, কোনজন ৰজাক কৰ্তলীয়া ৰজা নামেৰে পৰিচিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব দেৱচুঙক কৰ্তলীয়া ৰজা নামেৰে পৰিচিত। কুৱেশ্যন নম্বৰ 13, কোনজন আহোম স্বৰ্গদেউ অসমত হিন্দু শকাব্দ অনুসৰি বছৰৰ গণনাৰ আৰম্ভণি কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব চুহুংমুং। প্ৰথম শদিয়াখোৱা গোহাঁইৰ নাম কি আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ফাচেংমুং বৰগোহাঁই। তেওঁৰ পত্নীৰ নাম আছিল মূলাগাভৰু আৰু তুৰ্বক খানৰ 1532 চনত যি আক্ৰমণ হৈছিল সেই আক্ৰমণত তেওঁৰ মৃত্যু হৈছিল। ইয়াৰ উপৰিও চুহুংমুহুং ৰিলেটেড এটা ইম্পৰ্টেণ্ট পইণ্ট হ'ল চুহুংমুহুঙৰ ৰাজত্বকালত অসমত প্ৰথমবাৰৰ বাবে মুছলমানে আক্ৰমণ কৰিছিল। সেয়া আছিল 1527 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন নম্বৰ 15, কোনজনা আহোম স্বৰ্গদেউক গড়গঞা ৰজা নামেৰে জনা যায়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব চুক্লেংমুঙক গড়গঞা ৰজা নামেৰে জনা যায়। কুৱেশ্যন নম্বৰ 16, কোনজনা আহোম স্বৰ্গদেউৱে ৰাজধানী গড়গাঁৱলৈ স্থানান্তৰিত কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব চুক্লেংমুং। এয়া আছিল আহোম সাম্ৰাজ্যত চতুৰ্থবাৰৰ বাবে ৰাজধানী সলনি হৈছিল। তেওঁৰ লগত জড়িত কিছুমান পইণ্ট হ'ল আহোম স্বৰ্গদেউ চুক্লেংমুঙে নগা আলিৰ নিৰ্মাণ কৰিছিল। এক্সামত কুৱেশ্যন সোধে নগা আলিৰ নিৰ্মাণ কোনে কৰিছিল? দ্বিতীয়টো পইণ্ট হ'ল তেওঁৰ ৰাজত্বকালত প্ৰথম আহোম আৰু কোচসকলৰ মাজত যুদ্ধ হৈছিল। যদি চনটো সোধে 1546 চনত এই যুদ্ধ হৈছিল। আহোম স্বৰ্গদেউ চুক্লেংমুং আছিল আহোমসকলৰ প্ৰথমজন ৰজা যিজনে অষ্টকোণী মুদ্ৰাৰ প্ৰচলন আহোম সাম্ৰাজ্যত কৰিছিল। ইম্পৰ্টেণ্ট পইণ্ট হয়, নোট কৰি লোৱা। কুৱেশ্যন নম্বৰ 17, কোনজন আহোম স্বৰ্গদেউক খুৰা ৰজা নামেৰে জনা যায়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব চুখামফা। তেওঁক খুৰা ৰজা নামেৰে জনা যায়। কুৱেশ্যন নম্বৰ 18, তলৰ কোনজন ৰজাৰ সমসাময়িক ৰজা আছিল চুখামফা? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'বা নৰনাৰায়ণ। কোচ ৰজা নৰনাৰায়ণৰ সমসাময়িক আছিল চুখামফা। কুৱেশ্যন নম্বৰ 19, মাজুলী চুক্তি কোন চনত স্বাক্ষৰ কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1563 চনত মাজুলী চুক্তি স্বাক্ষৰ কৰা হৈছিল। মাজুলী চুক্তি আহোম আৰু কোচসকলৰ মাজত স্বাক্ষৰ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 20, প্ৰতাপসিংহৰ আহোম নাম কি আছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এক্সামত এইটো বাৰে বাৰে অহা কুৱেশ্যন হয়। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব চুচেংফা। প্ৰতাপসিংহৰ আহোম নাম আছিল চুচেংফা। ইয়াৰ উপৰিও প্ৰতাপসিংহৰ আন কিছুমান নাম আছিল। তেওঁৰ প্ৰথম আন এটা নাম আছিল তেওঁক বুঢ়া ৰজা নামেৰেও জনা যায়। লগতে তেওঁক বুধি স্বৰ্গনাৰায়ণ নামেৰেও জনা যায়। ইয়াৰ উপৰিও তেওঁক গজপতি নামেৰেও জনা যায়। এই তিনিটা নাম ইম্পৰ্টেণ্ট হয়, কপিত নোট কৰি লোৱা। তেওঁৰ দিনত আধুনিক লোকপিয়লৰ আৰম্ভণি কৰা হৈছিল। যদি কুৱেশ্যন সোধে আহোম সাম্ৰাজ্যত প্ৰথমবাৰৰ বাবে লোকপিয়ল কাৰ ৰাজত্বকালত হৈছিল? উত্তৰ হ'ব চুহুংমুং।
যদি কুৱেশ্যনত সোধে আহোম সাম্ৰাজ্যত আধুনিক লোকপিয়ল কাৰ ৰাজত্বকালত হৈছিল, উত্তৰ হ'ব স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালত আধুনিক লোকপিয়লৰ আৰম্ভণি কৰা হৈছিল। কুৱেশ্যন নম্বৰ 21, তলৰ কোনজন স্বৰ্গদেৱে অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে পৃষ্ঠপোষকতা কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব প্ৰতাপ সিংহ। নেক্সট কুৱেশ্যন, কোনজন আহোম স্বৰ্গদেৱে বৰবৰুৱা আৰু বৰফুকন পদবীৰ সৃষ্টি কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব প্ৰতাপ সিংহ। কুৱেশ্যন নম্বৰ 23, বৰবৰুৱা পদত অধিনিষ্ঠ হোৱা প্ৰথম বৰবৰুৱা কোন আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব মোমাই তামুলী বৰবৰুৱা। কুৱেশ্যন নম্বৰ 24, কোন চনত মোগলে প্ৰথমবাৰ অসমত আক্ৰমণ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1615 চনত মোগলে প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল। এক্সামত আন এটা কুৱেশ্যন আহে, মোগলে প্ৰথমবাৰ কোন স্থানত আহোম আৰু মোগলৰ মাজত প্ৰথম ৰণ হৈছিল? উত্তৰ হ'ব ভৰলুই নৈৰ পাৰত আহোম আৰু মোগলৰ মাজত প্ৰথম ৰণ হৈছিল। ইম্পৰ্টেণ্ট পইণ্ট হয়, এক্সামত আহি থকা কুৱেশ্যন হয়। আজিৰ শেষৰটো কুৱেশ্যন হ'ল, স্বৰ্গদেউ প্ৰতাপ সিংহ কোনজন মোগল সম্ৰাটৰ সমসাময়িক ৰজা আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব জাহাংগীৰৰ। তেওঁ জাহাংগীৰৰ লগতে শ্বাহজাহানৰ সমসাময়িক ৰজা আছিল। কোনজন ৰজাৰ শাসনকালত অসমত পাইক প্ৰথাৰ আৰম্ভণি কৰা হৈছিল? উত্তৰটো কমেণ্ট কৰি জনাব। তো বন্ধুসকল, আজিৰ ক্লাছত আমি 25টা কুৱেশ্যন ডিছকাছ কৰিছোঁ। এই 25টা কুৱেশ্যনত কোনে কিমান স্ক'ৰ কৰিছে মোক কমেণ্ট কৰি জনাব। আজিৰ ক্লাছটো যদি চাই ভাল পোৱা তেনেহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। ইয়াৰ উপৰিও যিসকলে ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যন ৰিলেটেড মোৰ ক্লাছখিনি নাই চোৱা, ডেছক্ৰিপশ্যনত লিংক দি আছে, ক্লাছখিনি চাই ল'বা, য'ত আমি বহু গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহ ডিছকাছ কৰিছোঁ ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যন ৰিলেটেড। তেন্তে আজিৰ ক্লাছত এইখিনিয়ে আছিল। পুনৰ লগ পাম আমি আমাৰ আন এটি ক্লাছলৈ। থেংক ইউ।